সদায় তাইক দেখা পাই থাকিলেও নিবিড়ভাৱে কোনোদিনে লগ ধৰা নাই। কিন্তু তাইৰ লগত কামটো কৰাৰ হাবিয়াস দিনক দিনে বাঢ়িব ধৰিলে। তাইক লগ কৰি কুমলীয়া দেহাটো মোৰ ৰস পান কৰাৰ কাৰণে মই লাহে লাহে ব্যাকুল হ'ব ধৰিলোঁ। এজনী বৰ ধুনীয়া ছোৱালীৰ প্ৰেমত মই পৰিলোঁ। কিন্তু তাই মোক ভাল পায় নে নাপায় মই নাজানো। তাইক দেখিয়ে মোৰ মনত আৰু দেহত কি যে হৈ গ'ল মই বুজিয়েই নাপালোঁ। ৰাতি ৰাতি কথা পতাৰ মজা লাহে লাহে নোহোৱা হ'ব ধৰিলে। তাইক কৰিবলৈ ব্যাকুল হৈ আজি ৰাতি নিবিড়ভাৱে লগ কৰিবলৈ জোৰ জবৰদস্তি কৰিব ধৰিলোঁ। তাইৰ লগ কৰাৰ কাৰণে মান্তি হ'ব বিচৰা নাই। মই জেদ ধৰি আছোঁ যে আজি ৰাতি লগ কৰিবই লাগিব, নহ'লে মই আৰু কথা নাপাতোঁ। তাই মোক আজি নহয় পিছত লগ কৰিম বুলি সান্তনা দিলেও মই অবুজ হৈ থাকিলোঁ। তাইৰ লগত কথা পাতিলে মোৰ আজিকালি ফাৰা হয়। সেয়েহে আৰু মই বাট চাব নোৱাৰোঁ, মোক সন্তুষ্ট কৰিবই লাগিব। তাইক শেষত কৈ দিলোঁ যে ৰাতি 12 বজাত তোমালোকৰ ঘৰৰ পিছত ৰৈ থাকিম। যদি তুমি নাহা বহুত ডাঙৰ অঘটন ঘটিব। পিছত মোক দুখ নিদিবা। অৱশেষত তাই হ'ব বুলি ক'লে। তাইৰ হাতত মান্তি হোৱাৰ বাদে অইন কোনো ৰাস্তা নাই মই জানো। পিছে তাই মোক অলপ দেৰিকৈ যোৱাৰ কথা ক'লে। 2 মান বজাত সিহঁতৰ ঘৰত গ'লে যে কোনেও একো গমেই নাপাব তাই মোক বুজাই ক'লে। লগতে ৰাতি ঘৰৰ পিছত লগ কৰাৰ সলনি ৰুমৰ ভিতৰতে লগ কৰিম বুলি কোৱাত মোৰ বৰ ভাল লাগিল। কিন্তু অলপ ভয়েই লাগিছিল। ৰাতি তাই অকলে শুৱে। ৰাতি 2 মান বজাত সকলো টোপনি কোলাত ঢলি পৰিলে। দুৱাৰ খুলি দিব মোক। ৰুমৰ ভিতৰত নিবিড়ভাৱে পোৱা আশাত মনটো নাচি উঠিব ধৰিলে। জীৱনৰ প্ৰথমবাৰ পোৱা আনন্দত কি কৰোঁ কলৈ যাওঁ গাত তত নোহোৱা হ'ব ধৰিলে। গধূলি সময়খিনি যেন এতিয়াই নাযায় এনেকুৱা লাগিব ধৰিলে। ৰাতি ঘৰৰ পিছপিনেদি গৈ তাইক ফোন কৰাত তাই আগফালৰ মেইন দুৱাৰখন খুলি দিয়া বুলি ক'লে। মই গৈ সেইপিনেদি সোমাই তাইৰ ৰুমত উপস্থিত হৈ দীঘলকৈ 2টামান উশাহ ল'লোঁ। সঁচাকৈ তাই এটা ৰঙা ফুল থকা বগা ৰঙৰ ফ্ৰক পিন্ধি হাইলা ঘৰগৰ আপেচৰীজনী হৈ আছে। দেখি মই অভিভূত হৈ গ'লোঁ। বগা বগা গাল, ৰঙা ৰঙা সৰু ওঠ, ক'লা দুচকু, ক'লা দীঘল চুলি, বাঢ়িবলৈ ধৰা বুকুখন। তাই মোৰ কাষত থিয় দি থাকিল আৰু মই লাগি তাইৰ সৌন্দৰ্যত মূৰ্তি হৈ থাকিলোঁ। তাৰ পিছত তাইক বিচনাত বগৰাই ল'লোঁ আৰু গালে মুখে চুমা খাব ধৰিলোঁ। কোমল আৰু গৰম তাইৰ গাটো মই হেঁপাহ পলুৱাই চালোঁ। জীৱনৰ এই মুহূৰ্তৰ মজাতকৈ আন মজা যেন একোৱেই নাই। বিচনাত ইজনে সিজনক সাৱতা সাৱতিকৈ মৰম কৰিব ধৰিলোঁ। ইতিমধ্যে এনেকুৱা অৱস্থা হ'ল যেন পানী ওলাইয়ে যাব। সেয়েহে চুমা খাব এৰি ফ্ৰকটো ওপৰলৈ টানি বস্তুখনৰ ওপৰত হেঁচি ধৰিলোঁ। সেইখন জাপ খাই থকা ফুটাটো বিচাৰি থাকোঁতে মোৰ পানী ওলাই গ'ল। তাইক গম পাব নিদিলোঁ আৰু ফ্ৰকটো খুলি বুকুখন চুই দিব ধৰিলোঁ। বৰ মজা লাগিল। লাইটৰ পোহৰত মই তাইৰ ভালকৈ চাই ল'লোঁ। চুই চাই গম পালোঁ সেইখন জুইৰ দৰে গৰম। সেই গৰম মোৰ দেহৰ মাজেৰে পাৰ হৈ গ'ল। তাৰ পিছত মই সেইখনৰ ফুটা উলিয়াই আঙুলি এটা সুমুৱাই দিলোঁ। সাধাৰণ আঙুলিটো সুমুওৱাৰ লগে লগে তাই আহ উহ কৰিব ধৰিলে। তাৰ পিছত মোৰ বস্তুডালৰ আগত ধৰি ফুটাটোলৈ সুমুৱাই দিলোঁ। সেইখন তাৰ চোৱাৰ লগে লগে মোৰ গাত এটা জোকাৰণিৰ সৃষ্টি হ'ল আৰু গাৰ মাজেৰে কাৰেণ্ট যেন পাৰ হৈ গ'ল। বস্তুডালৰ ওপৰত ঠেলি সুমুৱাব খোজোঁতে কিন্তু সোমাই নগ'ল। ছাইডেৰে পাৰ হৈ গ'ল। পুনৰ ধৰি লৈ সুমুৱাই হেঁচি দিলোঁ। অলপ সোমাই যোৱাৰ লগে লগে তাই মুখখন বেঁকা কৰি আহকৈ কেঁকাই হাত এখনেৰে মুখখন চেপি ধৰিলে। আৱাজ নোলোৱাকৈ। কাৰণ কাষৰ ৰুমত শুই থকা মাক দেউতাকে আৱাজ পালে সাংঘাতিক ঘটনা হ'ব। মই অলপ অলপকৈ গোটেই সুমুৱাই দিলোঁ। দুয়ো নাংগা হৈ বিচনাৰ ওপৰত এক হৈ গ'লোঁ। মোৰ কৰা অভিজ্ঞতা নাই যদিও গুগলত চোৱা ভিডিঅ' মাৰণবিলাকৰ দৰে মই মাৰণ দি থাকিলোঁ। কোমল আৰু গৰম তাইৰ গাটো মই হেঁপাহ পলুৱাই খালোঁ। বৰ ভাল লাগিল। জীৱনৰ এই মুহূৰ্তৰ মজাতকৈ আন মজা যেন একোৱেই নাই। মোৰ পানী ওলাই যোৱাত তাই সেইখনৰ ওপৰতে ঢালি দিলোঁ। তাৰ পিছত দেখিলোঁ সেইখন ৰঙা পৰি আছে। অলপ অলপ তেজ ওলাইছে। সেইখনেৰে তাইৰ পিছত
বাথৰুমত যাওঁ বুলি ক'লে। দুয়ো বাথৰুমলৈ একো আৱাজ নকৰাকৈ ওলাই আহিলোঁ। বাথৰুমত মই তাইক ধুৱাই চাফা কৰি দিলোঁ। তাৰপিছত আকৌ ৰুমলৈ গৈ বিচনাত ইজনে সিজনক সাৱটিকৈ মৰম কৰিব ধৰিলোঁ। গোটেই গাটো তাই চেলেকি দিলোঁ। বৰ মজা লাগিল। তাৰপিছত আৰু এবাৰ কৰি আধামৰা হৈ ঘৰলৈ গুচি আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।